বহুজনৰ সা সম্পত্তি নষ্ট হৈ গ'ল, কাৰোবাৰ খাবলৈ নাই, কিন্তু আমাৰতো ঘৰখনেই শেষ হৈ গ'ল। কি কৰিম এতিয়া, ক'ত থাকিম? নিতাল নিস্তব্ধ শিৱসাগৰ এখন গাঁও বানপানীয়ে শেষ কৰি পেলালে সৌ সিদিনালৈকে নদন বদন হৈ থকা নেপালী খুটি গাঁও। জীৱনত কোনোকালেই বান নেদেখা মানুহবোৰে এতিয়া চাৰিওফালে দেখিছে অন্ধকাৰ। মৰমৰ ঘৰখন পানীয়ে উটুৱাই দিলে, ঋণ লৈ কিনা গাড়ীখন আবদ্ধ বোকা পানীৰ মাজত। গ্ৰাম্য অৰ্থনীতি একেবাৰে শেষ হৈ থাকিল। কোনোবাজনে চাকৰি কৰি এপদ এপদকৈ গোটোৱা সামগ্ৰীবোৰ এদিনতেই ধ্বংস হৈ থাকিল। আৰু এনে প্ৰলয়ংকৰী বানপানীৰ আটাইতকৈ ক্ষতিগ্ৰস্ত হোৱা শিৱসাগৰৰ গাঁওখনেই হৈছে নেপালী খুটি। নেপালী খুটি গাঁৱৰ প্ৰায় 150 পৰিয়ালৰ অধিকাংশৰে বাসগৃহ পানীত উটি গ'ল। গাখীৰৰ ব্যৱসায়ৰ লগত জড়িত এই গাঁওখনত প্ৰায় 1500 গৰুৰ মৃত্যু হৈছে। খবৰ অনুসৰি 15জনৰো অধিক লোকৰ মৃত্যু হয়। আজিও সন্ধানহীন বহুজন, প্ৰতিদিনে উদ্ধাৰ হৈয়ে আছে মৃতদেহ। প্ৰজন্মৰ পিছত প্ৰজন্মৰ আশা সুধিয়া চেষ্টাৰ অন্তত অতি সুন্দৰকৈ গঢ় দিয়া মৰমৰ গাঁওখনৰ এই বিধ্বস্ত ৰূপ দেখি কান্দোনত ভাঙি পৰিছে অঞ্চলবাসী। বান শুকাইছে, এতিয়া কেইবাতৰপীয়া বোকা দুৰ্গন্ধই ছানি ধৰিছে সমগ্ৰ অঞ্চল। গাঁওখনৰ প্ৰায় 150 পৰিয়ালৰ অধিকাংশৰে বাসগৃহ পানীয়ে উটুৱাই নিলে। স্কুল, মন্দিৰ, ৰংগমঞ্চ সকলো বানপানীয়ে শেষ কৰি পেলালে। নাজিৰা টাউনৰ পৰা প্ৰায় 12 কিলোমিটাৰ দূৰৈত থকা নেপালী খুটি অঞ্চলটোৰে আটাইতকৈ সমৃদ্ধ দুগ্ধ উৎপাদন কৰা গাঁওসমূহৰ ভিতৰত অন্যতম হিচাপে পৰিচিত আছিল। সমগ্ৰ শিৱসাগৰ জিলাৰে গাখীৰৰ চাহিদা পূৰণ কৰি আহিছিল নেপালী খুটি গাঁৱে। প্ৰায় 150টা পৰিয়ালৰ বাসস্থান থকা এই গাঁওখনৰ অধিকাংশই গোৰ্খা সম্প্ৰদায়ৰ লোক। প্ৰতিদিনে পুৱা এই গাঁওখনত উৎপাদিত শ লিটাৰ গাখীৰ নাজিৰা আৰু ওচৰৰ নগৰসমূহলৈ যোগান ধৰা হৈছিল, যাৰ ফলত গৰু আছিল এই অঞ্চলটোৰ অৰ্থনীতিৰ মূল ভেটি। গতিকে এইখিনি কথাৰ পৰা নিশ্চয় আপুনি গম পাইছে, এই গাঁওখনৰ বাবে গৰু কেৱল পোহনীয়া জন্তুৱেই নাছিল, আছিল লোকসকলৰ বছৰ বছৰ ধৰি কৰা কঠোৰ পৰিশ্ৰম, আৰ্থিক নিৰাপত্তা, ল'ৰা ছোৱালীৰ শিক্ষা, স্বাস্থ্যসেৱা আৰু উন্নত ভৱিষ্যতৰ আশা আকাংক্ষাৰ প্ৰতীকস্বৰূপ। কিন্তু যোৱা 19 জুলাইৰ নিশা সকলো শেষ। নগা পাহাৰত হোৱা ধাৰাসাৰ বৰষুণে গাঁওখন নিমিষতে শেষ কৰি পেলালে। মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে ঘৰ বাৰী পানীত ডুব গৈছিল, পথ আৰু পথাৰ একাকাৰ হৈ পৰিছিল। আতংকিত পৰিয়ালসমূহে নিজৰ জীৱন ৰক্ষা কৰিবলৈ ঘৰৰ ছাদ, গছত উঠিবলৈ বাধ্য হৈছিল। আন্ধাৰৰ মাজত নিজৰ ঘৰ বাৰী সম্পত্তি আৰু গৰু উটি যোৱা সেই অসহনীয় দৃশ্যবোৰ গাঁওবাসীয়ে কেৱল চাই থাকিবলগীয়াই হৈছিল। আচলতে যিসকলে ওচৰৰ পৰা গাঁওখন শেষ হৈ যোৱাৰ ছবিখন নিজে দেখিছে, তেওঁলোকেহে অনুভৱ কৰিব পাৰিব কি এক যন্ত্ৰণা। ইফালে পানী কমিছে যদিও শিৱসাগৰৰ আচল যুদ্ধ এতিয়াহে যেন আৰম্ভ হৈছে। পানী কমাৰ পিছত ঘৰলৈ উভতিছিল বানপীড়িত বহুজন, কিন্তু ঘৰৰ ভিতৰত চাব নোৱাৰা কৰ্দৰ্যময় পৰিৱেশ। ঘৰৰ ভিতৰে বাহিৰে কেৱল পলস আৰু বোকা। কেৱল সেয়াই নহয়, ঘৰৰ ভিতৰত কিল বিলাই ফুৰিছে সাপেও। অসম চৰকাৰে বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া প্ৰতিটো মুহূৰ্ততে বানাক্ৰান্তৰ কাষত থিয় দিবলৈ চেষ্টা কৰিছে। কি দিশত বানাক্ৰান্তক সকাহ দিব পাৰি, কিছু পৰিমাণে বোজা পাতল কৰিব পাৰি, সেইবোৰ চিন্তা কৰিছে। এই পৰ্যন্ত বানত 71 গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। এতিয়াও সন্ধানহীন হৈ আছে শিৱসাগৰ জিলাৰ বহুজন লোক। যোৱা 30 জুলাই 2026 তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে পুনৰ বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে, যিসমূহ ঘোষণাই নিশ্চয়কৈ বানাক্ৰান্তসকলক কিছু পৰিমাণে হ'লেও সকাহ দিব। বানত প্ৰভাৱিত লোকৰ বেংকৰ ঋণক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা। ঋণ পৰিশোধৰ বাবে বৃদ্ধি কৰা হৈছে সময়সীমা। 6 মাহলৈ বন্যাৰ্তই ঘূৰাই দিব নালাগে কোনো ধৰণৰ ঋণ। শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাৰ বন্যাৰ্তলৈ এই বিশেষ সুবিধা প্ৰদান কৰা হৈছে। শুনক মুখ্যমন্ত্ৰীয়ে কি কৈছে। প্ৰথমতে আমি আহিব খুজিছো যে এই সকাহ কোনে পাব? যাৰ একাউণ্ট ষ্টেণ্ডাৰ্ড হৈ আছে, অৰ্থাৎ যাৰ একাউণ্ট NPA হোৱা নাছিলে 19 জুলাইৰ আগতে, তেওঁলোকে এই আঁচনিৰ সুবিধা পাব। কিন্তু যাৰ বেংক একাউণ্ট NPA হৈ আছিলে, তেওঁলোকে এই সুবিধা নাপাব। অৰ্থাৎ এই সুবিধা ষ্টেণ্ডাৰ্ড বেংক একাউণ্ট হোল্ডাৰ সকলৰ কাৰণেহে। এতিয়া মই প্ৰথম আহিব খুজিছো হাউচিং লোন, এডুকেশ্যন লোন আৰু কাৰ লোন। গৃহ ঋণ
শিক্ষামূলক ঋণ আৰু কাৰ লোন। এই তিনিওটা কেটেগৰীৰ বাবে আমি আপোনালোকৰ যিটো মৰেটৰিয়াম, যে লোন ঘূৰাই দিয়া যিটো প্ৰক্ৰিয়া, যাক আমি যেতিয়া আমি তাক সামূহিকভাৱে সকাহ দিওঁ তাক মৰেটৰিয়াম বুলি কোৱা হয়। অৰ্থাৎ হাউচিং লোন, এডুকেশ্যন লোন আৰু কাৰ লোনৰ ক্ষেত্ৰত আমি 6 মাহৰ বাবে মৰেটৰিয়াম ঘোষণা কৰিছোঁ আজি আমাৰ SLBCত হোৱা সিদ্ধান্ত অনুসৰি। অৰ্থাৎ অহা 6 মাহলৈকে আপোনালোকে যিসকলৰ শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ যিসকল এফেক্টেড ফেমিলি, সেই এফেক্টেড ফেমিলিসকলে অহা 6 মাহৰ বাবে লোন ঘূৰাই দিব নালাগে, তেওঁলোকক আমি মৰেটৰিয়াম ঘোষণা কৰিছোঁ। আকৌ এবাৰ কৈছোঁ, এফেক্টেড ফেমিলিৰ বাবে 6 মাহ মৰেটৰিয়াম পাৰ হৈ যোৱাৰ পিছত ধৰি ললো আপোনালোকৰ লোনটো 3 বছৰত ঘূৰাই দিবলগীয়া আছিল, 6 মাহটো ঘূৰাই নিদিব আৰু 3 বছৰৰ লগত 3 বছৰ 6 মাহ যোগ হ'ল। প্ৰয়োজন হলে ঘূৰাই দিয়াৰ সীমা আৰু এবছৰ আপোনালোকে বঢ়াই ল'ব পাৰিব। তাৰমানে ইনষ্টলমেণ্ট বিলাক প্ৰতি মাহত 6 মাহৰ পিছতো আপোনালোকে যিটো ইনষ্টলমেণ্ট দিব সি কমি যাব, কাৰণ লোন ঘূৰাই দিয়াৰ যিটো সীমা বা বছৰ তাক আমি আৰু এবছৰলৈকে বঢ়াই দিম। 6 মাহ moratorium and tenure of payment can be extended to a maximum period of 1 year. অৰ্থাৎ maximum এবছৰলৈকে আমি লোন ঘূৰাই দিয়াৰ tenure বঢ়াই দিম আৰু 6 মাহ moratorium। আৰু moratorium কেতিয়াৰ পৰা এফেক্ট হ'ব? 19 জুলাই 2026, অৰ্থাৎ বানপানী হোৱাৰ দিনাখনৰ পৰা। এইটো হ'ল হাউচিং লোন, এডুকেশ্যন লোন আৰু কাৰ লোন। এইবাৰ আমি আহিছো কৃষি ঋণ আৰু আত্মসহায়ক গোটৰ ঋণৰ ওপৰত। এই 2 শ্ৰেণীৰ ঋণৰ ক্ষেত্ৰতো 6 মাহৰ বাবে আমি মৰেটৰিয়াম ঘোষণা কৰিছো। অৰ্থাৎ 6 মাহৰ বাবে আপোনালোকে লোন ঘূৰাই দিব নালাগে, ইনষ্টলমেণ্টবোৰ দিব নালাগে, 6 মাহ আপোনালোকে বেংকক একো দিব নালাগে। 6 মাহৰ পিছতো লোন ঘূৰাই দিয়াৰ যিটো টেনিউৰ আছিল, 7 বছৰৰ লোন আছিল, 10 বছৰৰ লোন আছিল, তাক আমি এবছৰৰ পৰা 2 বছৰলৈকে বঢ়াই দিব পাৰিম। ইফালে শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত এক দৃশ্য ভাইৰেল হৈ পৰিছে। ধৰ্ম বৰ্ণৰ ওপৰতো যে এখন সমাজ আছে, সেই বাৰ্তাই দিব খুজিছে বিভিন্নজনে। পলসে পোতা নামঘৰ পৰিষ্কাৰ কৰি সম্প্ৰীতিৰ বিৰল দৃষ্টান্ত দাঙি ধৰিছে গ্ল'বেল 6-এ। স্থানীয় ৰাইজৰ অনুৰোধ মৰ্মে সংগঠনটোৰ দলে শিৱসাগৰত পলসত পোত যোৱা গুৰু আসনৰ লগতে নামঘৰ এটি পৰিষ্কাৰ কৰি পুনৰ উপাসনাৰ বাবে উপযোগী কৰি তুলিছে। চাওক এই বিশেষ দৃশ্য। এতিয়া মুঠতে শিৱসাগৰৰ চাৰিওদিশে কেৱল দুখজনক ছবি। নেপালী খুটিৰ ৰাইজে দেখিছে অন্ধকাৰ। এই গাঁওখন এতিয়া আকৌ উজ্জীৱিত কৰিব কেনেকৈ পৰা যাব, সেইলৈ কিন্তু স্থানীয় প্ৰতিনিধিৰ লগতে চৰকাৰে চিন্তা কৰা উচিত। অসম চৰকাৰে ইতিমধ্যে আশ্বাস দিছে যে শিৱসাগৰ বা চৰাইদেউ জিলা নতুন ৰূপত অতি সুন্দৰভাৱে সজাই তোলা হ'ব। শীঘ্ৰে অসম চৰকাৰে এইলৈ ঘোষণা কৰিব ডাঙৰ পেকেজ। নিশ্চয়কৈ এয়া সময়ৰ আহ্বান। পেকেজ ঘোষণা কৰিবই লাগিব বা শিৱসাগৰ চৰাইদেউক বচাবই লাগিব বা আগৰ অৱস্থালৈ ঘূৰাই আনিবই লাগিব। কাৰণ এই দুখন জিলাৰ লগত অসমৰ ঐতিহ্য সংস্কৃতি বহু পৰিমাণে জড়িত হৈ আছে। অসমৰ ঐতিহাসিক আহোম সাম্ৰাজ্যৰ বৰঘৰ স্বৰূপ শিৱসাগৰ চৰাইদেউক যদি আমি উদ্ধাৰ কৰিব নোৱাৰোঁ বা আগৰ অৱস্থালৈ ঘূৰাই নিব নোৱাৰোঁ, তেন্তে অসমৰ স্বকীয়তাক লৈ বহুখিনি প্ৰশ্নৰ সৃষ্টি হ'ব। আজিৰ ভিডিঅ' ইমানেই। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।